কেতিয়াবা আচলতে আমি কিছুমান বস্তু বুজিবলৈ চেষ্টা নকৰোঁ বা বুজিও হয়তো নুবুজাৰ ভাও ধৰোঁ এটা ৰিলেশ্যনশ্বিপত এটা সম্পৰ্কত যেতিয়া কাজিয়াবোৰ বাঢ়ি বাঢ়ি গৈ থাকে বা যেতিয়া পাৰ্টনাৰৰ পৰা আপুনি বিচৰা মতে সময় বা মৰম বা কেয়াৰটো বা আগৰ দৰে সময় মৰম কেয়াৰ নোপোৱা হৈ যায় ইটছ এ চাইন ডেট ছামথিং ইজ ৰং ইন দেট ৰিলেশ্যনশ্বিপ বাট সেইটো আমি একচেপ্ট কৰিবলৈ নোখোজোঁ কিন্তু যিমান সোনকালে আপুনি একচেপ্ট কৰে সিমান সোনকালে আপুনি প্ৰব্লেমৰ সলিউশ্যন উলিয়াব পাৰিব কিন্তু যদি আপুনি এভয়েড কৰি থাকে বা যদি এটুকে ভাবি থাকে কিয় তেতিয়াহ'লে হয়তো তাৰ সলিউশ্যন নোলাব গতিকে আপুনি যদি সেই এবচেন্সটো বা সেই ডিফাৰেন্সটো ফিল কৰিছে আপোনাৰ সম্পৰ্কত আপোনাৰ পাৰ্টনাৰৰ পৰা তেতিয়াহ'লে ইটছ হাই টাইম যে আপুনি পাৰ্টনাৰৰ সৈতে কথা পতাটো উচিত ডু নট ৱেইট ফৰ ইয়ৰ পাৰ্টনাৰ টু টেক এ ষ্টেণ্ড মানে শেষ পৰ্যন্তলৈকে ৰৈ নাথাকিব য'ত ইমানেই টেঙনি হৈ যায় ৰিলেশ্যনশ্বিপটোত ডেট এজন ৱৰ্কআউট কৰি দিয়ে বা ব্ৰেকআপেই হৈ যায় চ' যেতিয়া প্ৰব্লেমটো ষ্টাৰ্ট হৈছে যেতিয়া আপুনি দেখিছে কিবা এটাটো হৈছে ইটছ বেটাৰ ৱৰ্কআউট বা কথা পতাটো